বিভিন্ন ধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আমাক উৎসাহ দিবলৈ লাইক আৰু কমেণ্ট কৰক। সমবায় শিক্ষাৰ বিষয়ে বিশ্লেষণ কৰক। উত্তৰ 1 নম্বৰ, শিক্ষাৰ্থীসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। 2 নম্বৰ, শিক্ষকেও শিকিব পাৰে আৰু ছাত্ৰ ছাত্ৰীয়েও কেতিয়াবা শিকিব লগা হয়। 3 নম্বৰ, প্ৰত্যেক সদস্যকে সন্মান প্ৰদান কৰা হয়। 4 নম্বৰ, প্ৰকল্প আৰু প্ৰশ্নবোৰে ছাত্ৰ ছাত্ৰীক প্ৰত্যাহ্বান কৰি তোলে। 5 নম্বৰ, বৈচিত্ৰতাক স্বীকাৰ কৰা হয় আৰু সকলোকে বৰঙণি মূল্য দিয়া হয়। 6 নম্বৰ, ছাত্ৰ ছাত্ৰীয়ে বিতৰ্কিত বিষয় এটাৰ সমাধান সূত্ৰ উলিওৱাত ব্ৰতী হ'ব লাগে। 7 নম্বৰ, সদস্যসকলে অতীতৰ অভিজ্ঞতা গ্ৰহণ কৰিব পাৰে। 8 নম্বৰ, লক্ষ্যক স্পষ্টভাৱে চিনাক্তকৰণ কৰা হয় আৰু সেই লক্ষ্যক এক পথ প্ৰদৰ্শক ৰূপে গ্ৰহণ কৰা হয়। 9 নম্বৰ, বিভিন্ন গৱেষণামূলক আহিলা প্ৰচুৰ পৰিমাণে থাকে। 10 নম্বৰ, ছাত্ৰ ছাত্ৰীয়ে নিজৰ শিকনত মনোযোগ দিয়ে। বন্ধুসকল, পৰৱৰ্তী আৰু ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে আমাক উৎসাহ দিবলৈ লাইক আৰু কমেণ্ট কৰক।